বন্ধুসকল আজি আপোনালোকক মিঠা আলু দেখুৱাম। মিঠা আলু কেনেকৈ খেতি কৰে আৰু কিমান দিন পিছত ফল পায় আমি বলুৱাদাৰ ওচৰত উপস্থিত আছোঁ। বলুৱাদাই ক'ব। আপুনি আলু তুলিছে? নমস্কাৰ, মই এয়া মিঠা আলু খেতি কৰিছোঁ। এইটো কেতিয়া লগাইছিলে খেতিটো? কাতি মাহৰ বোলে ভাল হয়। আৰু মাটি কেনেকুৱা লাগে? এইটো আচলতে হেৰি হ'ব লাগে, কি বুলি কয়, বালিচহীয়া মাটি হ'ব লাগে। বালিচহীয়া মাটিত ৰুলে খচখচে তলত হয় ডাঙৰ ডাঙৰ হৈ যায়। এতিয়া যথেষ্ট আলু ইয়াতে এটা ঠাইতে কেতিয়া আলু পাইছে আপুনি? হয় হয়, মই ইয়াত আলু তুলি আছোঁ। আচ্ছা, এতিয়ালৈ কিমান তুলিলে? বন্ধুসকল আজি আপোনালোকক মিঠা আলু দেখুৱাম। মিঠা আলু কেনেকৈ খেতি কৰে আৰু কিমান দিন পিছত ফল পায় আমি বৰুৱাদাৰ ওচৰত উপস্থিত আছোঁ। বৰুৱাদাই ক'ব। আপুনি আলু তুলিছে? হয়, নমস্কাৰ, মই এয়া মিঠা আলু খেতি কৰিছোঁ। এইটো কেতিয়া লগাইছিলে খেতিটো? এইটো ঠিক কাতি মাহৰ বোলে ভাল হয়। অঁ, আৰু মাটি কেনেকুৱা লাগে? মাটিটো আচলতে হেৰি হ'ব লাগে, কি বুলি কয়, বালিচহীয়া মাটি হ'ব লাগে। বালিচহীয়া মাটিত ৰুলে ডাঙৰ হৈ যায়। হয়, সেয়েহে এতিয়া যথেষ্ট আলু ইয়াতে একে ঠাইতে এইকেইটা আলু পাইছে আপুনি? হয় হয় হয়, এয়া মই এয়া আলু তুলি আছোঁ। আচ্ছা, তাৰপাছত এতিয়ালৈ কিমান তুলিলে? ইয়াতেতো মই আগতে তুলিছোঁ, এতিয়া অলপ অলপ এইবিলাকত তেখেতে তুলিছে, ইয়াতে ৰুইছিলে। ইয়াতে গোটেই আলু তোলা হৈ গৈছে ইতিমধ্যে। মোৰ অলপ আহোঁতে পলম হ'ল। এইবিলাক আলু এয়া এই আলু কেনেকৈ মাটিৰ তলত আলু হয় দেখুৱাই আছোঁ। মিঠা আলু এইটো বিধানটো ভাল। এইটো ৰঙা জাতৰ। এটা বগা এটা ৰঙা আছে, এইটো ৰঙা। মই ৰঙা ৰুইছিলোঁ, কিন্তু বালিচহীয়া মাটি হ'লে এয়া বৰ সুন্দৰকৈ হৈ যায়, তলৰ ফালে গুচি যায়। ইয়াতে মই বিশেষ সাৰ সুৰৰ ব্যৱস্থাই নকৰিলোঁ। অলপ যদি পচন সাৰ, গোবৰ সাৰ দিয়া হ'লহেঁতেন তেতিয়াহ'লে ভাল হ'ল আৰু। হয়, তথাপি সাৰ নিদিওঁতেও আপোনাৰ ভালেই হৈছে। মানে কোনো এটা অসুবিধা নাই। এইটো ফ্ৰেছ হয়, হয় হয় ইয়াত কোনো ভেজাল নাই। হয়, আৰু এতিয়ালৈ খাইছেনে তোলা আলু মইতো খাইছেনে? বহুত খালোঁ, মানে মিঠা কেনেকুৱা? বৰ ধুনীয়া মিঠা আছে। আচ্ছা, মই নিব লাগিব এইবাৰ আপোনাৰ পৰা। হ'ব হ'ব, এবাৰ এই বিধানটো কেনেকৈ কিহৰ পৰা বিধান কৰে? বিধানটো এইবিলাক এতিয়া থৈ দিলেই হ'ল। এইবিলাক যদি এনেকৈ মাটিত পেলাই থৈ দিলোঁ, হয় হয়, আহবাৰৰ কাৰণে আকৌ হৈ থাকিব, ইয়াকে বহু হ'ব। ইয়াৰ পৰাই বেছি হৈ যাব। বহুতখিনি চপাই যাব, হয়, চপাই যাব। কাতি মাহৰ হ'ব লাগে। আৰু এইবিলাক পেলাই থলেও এই শিপাৰ পৰাও হ'ব। এইবিলাক এতিয়া গজি আছে নহয়, হয়, এইবিলাক যে আকৌ কাতি মাহৰ হ'লে বেছি ভাল হয়। সদায় কাতি মাহৰ হ'ব লাগে ৰবি শস্যৰ খেতিবিলাক। হয়, কাতি মাহটো উপযুক্ত সময়। হয়, বাৰু ধন্যবাদ। ধন্যবাদ। আৰু তুলিব আছে আপোনাৰ, তোলক। আৰু তুলিম। হয়, মই অসুবিধা দিলোঁ অলপ। নাই, এইখিনি মানে আৰু চাব অহা মানুহ মই দেখুৱাবই লাগিব হয় হয়, পদ্ধতিটো কেনেকুৱা কি কৰা হয়। হয়, ঠিক আছে বাৰু, ধন্যবাদ। ধন্যবাদ।